হেল্ল', কি কৰিছা ঐ? এয়া আছোঁ। কোৱাচোন। মেছেজটো পালা নাই? নাই চোৱা নহয়। কি কিবা হ'ল নেকি? হোষ্টেল যাবৰ হ'ল আকৌ। কি কোৱাহে? অঁ, কিন্তু এনেকৈ ঘপককৈ যে। নাজানো পাই, ন'টিচ দিছে। তুমি অনলাইন আহাচোন। ৰ'বা গৈছোঁ। অঁ, আৰু 14 দিনৰ কোৱাৰেণ্টাইন কৰিব চাগৈ আমাক। তুমি চোৱাচোন ন'টিচখন ভালকৈ। ৰ'বা চাওঁ। হোষ্টেল। শব্দটো যেন কিবা এটা সুকীয়া অনুভৱেৰে ভৰা। বজাৰৰ লিষ্টখনৰ পৰা হৃদয়ৰ আপোনবোৰলৈকে সকলো আৱেগৰে যেনে হিচাপৰ সময়। প্ৰস্তুতিৰ সময়বোৰত মনবোৰো যেন উপোজন হৈ পৰে। বজাৰ, পেকিং এই ব্যস্ততাবোৰৰ মাজতো যেন আৱেগৰ সান্নিধ্যত জীয়াবলৈ নাপাহৰে। নতুন যাত্ৰাৰ আৰম্ভণিৰ বতৰা। কোনোৱে সুধিছে, ঐ বজাৰ কৰি হ'ল নাই? কেতিয়ালৈ যাম ভাবিছা? কোনোৱে আকৌ কয়, ঐ খাবলৈ কিন্তু কিবা কিবি অলপ ভৰাই ল'বি দেই, 14 দিন ৰুমতে সোমাই থাকিব লাগিব নহয়। তাৰ মাজতে আকৌ দুজনমানৰ আপত্তি, এইবোৰ বজাৰ পাতি কালিলৈও কৰি থাকিব পাৰিবি, আজি ব'ল অলপ ফুৰি আহোঁ। সকলোবোৰ যেন বন্ধ ডায়েৰীখনৰ ভিতৰত জীয়াই থকা কাল্পনিক কাহিনীৰ দৰে প্ৰদৰ্শিত হৈ আছিল। আৰু মই এজন নাটকপ্ৰেমী দৰ্শকৰ দৰে প্ৰিয় দৃশ্যবোৰ মনৰ একোণত সংৰক্ষণ কৰি আছিলোঁ। ঘৰৰ পৰা আঁতৰত অলপ নতুনত্ব বিচাৰি, কিছু নতুন অভিজ্ঞতাক আদৰি লোৱাৰ সপোন সামৰি আৰম্ভণি এক নতুন কাহিনীৰ, হোষ্টেলৰ কাহিনী। কোনো এঠাইত কোলাহল আৰু কোনো ঠাইত নিৰ্জনতা। ইয়াৰ মাজেদিয়ে গৈ গাড়ীখন ষ্টপেজত ৰৈছিল। ষ্টপেজৰ নাম পবিতৰা মেডাম কিউৰী উমেন্স হোষ্টেল। আৰু গাড়ীখনত অহা বস্তুবোৰৰ লগতে মোৰ ভৰিৰ খোজৰ ষ্টপেজৰ নাম ৰুম নম্বৰ 263। নতুন অভিজ্ঞতা, নতুন পৃষ্ঠা। মনত কিছু চিনাকি অচিনাকি অনুভূতি আৰু আপোন চহৰখনৰ স্মৃতি। 14 দিনৰ আবদ্ধতাত নিজৰ সৈতে নীৰৱ বাৰ্তালাপ। বুকুৰ একোণত অংকুৰিত হোৱা স্মৃতি আৰু নতুন পৃষ্ঠাবোৰৰ বাবে শব্দৰ সন্ধান। দুয়োৰে সংমিশ্ৰণক মুঠিত সামৰি হাজাৰটা পৰিকল্পনা মনৰ মাজত। সঁচাকৈ প্ৰকৃতিৰ সন্মুখত আমি সকলো অসহায়। মহামাৰীৰ জালত পৰি হোষ্টেল নামৰ আৱেগটিও যেন এতিয়া সাক্ষী আবদ্ধতাৰ। এই আবদ্ধতা 14 দিনৰ বাবে। 4 বেৰৰ মাজত এযোৰ টেবুল চকী আৰু এখন বিচনা। ঘড়ী কাটাৰ মতেই দুৱাৰত টোকৰ পৰে। দুৱাৰৰ ইপাৰে ৰৈ থাকে পেট ভৰা সম্ভাৰ। এই আবদ্ধতাৰ নাম কোৱাৰেণ্টাইন।